লৈ আপোনালোকে সকলোৱে চাগে ভালে আছে, যিহেতু ময়ো ভালে আছোঁ। যিহেতু মই ঘৰৰ কাম চাম চব কৰি ল'লোঁ, যিহেতু মই সদায় দেখাই থাকোঁ, সেইটো কাৰণে আজি মোৰ ভণ্টিজনী চাহ খাই আছে, মোবাইল টিপি আছে। যিহেতু মই সিফালে কাপোৰ এক বাল্টি মিলাই লৈছোঁ আৰু যিহেতু এয়া আজি মই পেইণ্টিং কৰিলোঁ আৰু এয়া দেখিছে নহয় এয়া আৰু যিহেতু আৰু বলকচোন মই যাওঁ এতিয়া বকুল আৰু চাউলখোৱা, যিহেতু আকৌ নিশ্চয় লগ পাম। লগ আহিছোঁ, এতিয়া মই গা চা ধুই মেলি ৰেডি হৈ গ'লোঁ। যিহেতু মই এইফালে আচাৰ শুকুৱাবলৈ আহিলোঁ আৰু এইফালে পিঠা এখিনি থৈ দিছোঁ আৰু ৰ'দত দি দিছোঁ। আৰু বলকচোন মই ওলাই লওঁ। লগত আহিছোঁ, এতিয়া মই ওলাই গ'লোঁ আৰু এইটো মোৰ ভণ্টি। আৰু যিহেতু এইটো ৰাস্তা বনাই আছোঁ আৰু যিহেতু মই এতিয়া ওলাই গৈছোঁ, লগ পাওঁ। যিকে হওক আৰু নহওক, মই মোবাইল লোৱা মানুহ নাপালোঁ, কিন্তু চাবি কৰা মানুহ পালোঁ দেই। লাজ কৰিছোঁ। যিহেতু আমি এতিয়া মাৰিয়পট্টি পাই গ'লোঁ, বলক গাইছ এতিয়া গাড়ীত উঠিম। যিহেতু খোজকাঢ়ি ভাগৰ লাগিলে, ইয়াত চাওমিনৰ দোকানত পালোঁ। চাওমিন খাই লওঁ আৰু তাইক সুধিছোঁ কি খাবি, নাখাওঁ বোলে, লাজ কৰিছে। যিহেতু এয়া খাই লৈছোঁ, খাই আকৌ লগ বলক এতিয়া গাড়ীত উঠিম। যিহেতু আমি গাড়ীত উঠি নাই, অটতে উঠিছোঁ আৰু অটত উঠিছোঁ যেতিয়া মোৰে হয়। যিহেতু অটত উঠিলে কি হ'ব, ৰখাই যাওঁতে মানে আমনি লাগি গৈছে আৰু ইয়াৰ ভণ্টিক চাওক ভোকা লাগি পেট চেপাই আছে। বলক এইটো গাইজ আমাৰতো বেমাৰীজনী শুই আছে, লগৰজনী। যিহেতু তাই বেমাৰ হৈছে কাৰণে গৈছোঁ, নহ'লে মই নগ'লোহেঁতেন। যিহেতু মই তাই কাৰণে কিবা এটা লৈ গৈছোঁ আৰু বলক গাইজ আকৌ লগ পাম। মইতো এনেকৈতো কথা নাপাতোঁ বুলি কেনে তাক মানে মই যেতিয়া মোৰ ঘৰত গৈছিলে তেতিয়া মই নাপাতো কথা নাপাতোঁ এনেকৈ কৈছিলোঁ। যিহেতু আৰু এইফালে চাওকচোন বগৰী লাগিছে, কিন্তু কেঁচা বগৰী নাখাওঁ। পিছত মানে কথাটো কি হ'ল, মানে তাই বেমাৰ হৈছে। যিহেতু মই লগৰ হয় ন, যিহেতু আমি সৰুৰ পৰা একেলগত পঢ়ি ডাঙৰ দীঘল হৈছোঁ। যিহেতু তাই এতিয়া বেমাৰ হৈছে, তাকতো চাব যাব লাগিবই, নহ'লে লগৰ কিহৰ মোৰ হয়নে। যিহেতু মই যাই মানে বিপদ চাপে আৰু তাৰ মইতো কেতিয়াও এৰি নিদিওঁ আৰু এনেকৈ কথা নাপালোঁ, কিন্তু কেতিয়াও নাপালোঁ মই লগত শপত খাই দিছোঁ, কিমান শপত খাম আৰু। যিহেতু ভণ্টিজনী আহিছে ছাতি ধৰি বহুত লাজ কৰে। আৰু যিহেতু বায়েকে যদি ভিডিঅ' বনায় বা ককায়েকে ভিডিঅ' বনালে মানে সৰুটো সদায় লাজ কৰে। আৰু যিহেতু আৰু অলপ তাই ঘৰত লগ পাম হা, দাদাই আৰু নকওঁ বেছি কেনেকৈ কৰিব চাব হা, তাত নকওঁ নহ'লে সি গম পাই যাব নহয়। এনেও তাই ভিডিঅ' চাবই। ঠিক আছে গাইজ, মানে কিবা এটা পালে আপোনালোকক কোৱা নাই, যিহেতু মই এতিয়া বকুলত আছোঁ দেই। মই ভাবিছিলোঁ যে লগৰজনী ঘৰত যাম আৰু মোৰ কাৰণে চাগে কি কৰিব বুলি, কিন্তু সিতো তাৰ বয়ফ্ৰেণ্ডৰ লগত পূৰা ফুল বিজি আৰু মোৰ ভণ্টি ভিডিঅ' বনাই। যিহেতু এতিয়া তাইক দেখিছে ন, ইয়াত বহি আছে আৰু তাই যেতিয়া অকলে থাকে তেতিয়া মোলৈ মনত পৰে। যেতিয়া বয়ফ্ৰেণ্ডটো আহি যায় ন, তেতিয়া মোক পাহৰিয়ে যায়। এতিয়া ভাত চাত খাই মেলি ৰেডি হৈ গ'লোঁ। যিহেতু মই এতিয়া যাবলৈ ওলাইছোঁ, বলক গাইজ আকৌ আধা ৰাস্তাত লগ পাওঁ বা এনেও কংকটো লাগি থাকে মোক। গাইজ সিহঁতৰ মাক কেতিয়া উঠে চাই মই যাবলৈ ওলাইছোঁ আৰু যিহেতু নকওঁ এতিয়া মোক ছাতি ধৰাইছে, তাই চাটনি ধৰিছে। বলক যিহেতু আজিকালি গাইজ এই লাভ ষ্টৰি হৈ যায়, মানে পঞ্চায়ত লাভ হয় ন, লগৰ চবৰ আজিকালি পঞ্চায়তী লগ। যিহেতু জোৰত পৰিলে লগৰ, জোৰত নপৰিলে লগৰ নাই। লগৰ কাৰণেও মই আৰু বেলেগটো বিশেষ একো নাই। ঠিক আছে গাইজ, বাই বাই।